हेलो फ्रेंड्स वेलकम बैक टू माय चैनल की खबर फ्रेंड्स আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে মোৰো খবৰ ভালে মোৰ নতুন এটা ভিডিঅলে আপোনালোক সকলোকে স্বাগতম জনাইছো फ्रेंड्स যেহেতুকে ওচৰত বিহু আহি আছে ভাবিছো প্ৰিন্টেড পাটি সপ্তাহ আপোনালোকৰ লগত শেয়াৰ কৰো সকলোৱে খাই ভাল পাব এই পাটি সপ্তাহটো আপোনালোকে ভাবিছে চাগে ন কিনো প্ৰিন্টেড পাটি সপ্তাহ বনাব আপোনালোকে কেৱল ভিডিঅটো অকনো স্কিপ নকৰাকৈ শেষলৈ চাব তেতিয়াহলে বলক প্ৰিন্টেড পাটি সপ্তাহ বনোৱাৰ ফালে আগবাঢ়ো আপোনালোকে ভিডিঅটো চাই থাকিব फ्रेंड्स এটা পাটি সপ্তাহ দিয়া পুৰখিনি বনাবলৈ মই ইয়াত নাৰিকল ৰুকি লৈছো নাৰিকল এফাল লৈছো ইয়াতে মই নাৰিকল ৰুকি লৈছো তাৰ পিছত ইয়াতে মই আমুল তাজা গাখীৰ এক পেকেট লৈছো এতিয়া পুৰটো বনাবলৈ মই গাখীৰটো কেৰাহীত দি দিম কেৰাহী গৰম হৈ গৈছে ইয়াত অকমান গাখীৰ দি দিম মই फ्रेंड्स ए पाटी सप्ताह কাৰণে এতিয়া মই জু বেটাৰটো বনাই লম ইয়াত তাৰ কাৰণে এটা মই ষ্টিলৰ চৰিয়া লৈছো ইয়াতে মই এতিয়া পিঠাগুৰি দিম ইয়াত কিনা চালৰ পিঠাগুৰি লৈছো মই এক পেকেট আপোনালোকে ইচ্ছা কৰিলে ঢেকিত খুন্দি লোৱা পিঠাগুৰি লব পাৰে বা মিক্সিটো খুন্দি লব পাৰে মই কিনা পিঠাগুৰিতে ব্যৱহাৰ কৰিম ইয়াতে এক বাটি লৈছো জুখৰ আৰু মই ইয়াতে এক বাটি দি দিম গুটে জুখৰ হ'ব লাগিব তেতিয়া পাটি সপ্তাহটো ধুনিয়া মিহি আৰু সফট হ'ব খাবলৈও ভাল লাগিব ইয়াত দি দিলো দু বাটি পিঠাগুৰি আৰু এতিয়া ইয়াত দিম মই এটো জুখাৰে হাফ বাটি ময়দাটো দিলে কি হয় ধুনিয়া সফট হয় আৰু বহুত দিনলৈ পাটি সপ্তাহটো থাকে হাফ বাটি ময়দা দি দিম মই ইয়াতে এতিয়া ইয়াত দিম অকমান সোৱাদ অনুসৰি নিমখ লৈছো অকমান নিমখ দি দিম আৰু ইয়াত দিম এতিয়া চেনি বেছি নেদু মই 1 চামুচ 2 চামুচ আৰু অকনমান দি দিম 2 চামুচে দিলো চেনি আৰু ইয়াতে মই এতিয়া পেকেটৰ আমুল গাখীৰ ব্যৱহাৰ কৰিম এভৰিডে কাৰণ 2 চামুচ আমুল গাখীৰ দিলে খাবলৈ ভাল লাগে টেষ্ট হয় পিঠাটো গাখীৰ দি দিলো এতিয়া ধুনিয়াকৈ গুটেখিনি মিক্স কৰি লম আগতে গুটেখিনি মোৰ মিক্স হৈ গল ইয়াত এতিয়া পানী দি দিম পানী দিম হাতে দিয়ে মই ধুনিয়াকৈ মুঠি লম হাতৰ নিচিনা একো নহয় फ्रेंड्स হাতে দি মই फ्रेंड्स বেটাৰখিনি মোৰ বনোৱা হৈ গল দেখিছেনে ঠিক এনেকুৱা হ'ব লাগিব ইয়াৰে বেটাৰটো তেতিয়াহে পিঠাটো ধুনিয়াকৈ পাতল হ'ব এয়া বেটাৰটো বনোৱা হৈ গল এতিয়া এইখিনি ঢাকনি লগাই থৈ দিম আৰু আগলৈ আগবাৰো কি প্ৰসেস কৰিম আপোনালোকক দেখুৱাই আছো फ्रेंड्स এটা পাটি সপ্তাহ দিয়া পুৰখিনি বনাবলৈ মই ইয়াত নাৰিকল ৰুকি লৈছো নাৰিকল এফাল লৈছো ইয়াতে মই নাৰিকল ৰুকি লৈছো তাৰ পিছত ইয়াতে মই আমুল তাজা গাখীৰ এক পেকেট লৈছো এতিয়া পুৰটো বনাবলৈ মই গাখীৰটো কেৰাহীত দি দিম কেৰাহী গৰম হৈ গৈছে ইয়াত অকমান গাখীৰ দি দিম মই फ्रेंड्स গাখীৰখিনি ইয়াতে বহাই দিলো এনেকৈ পুৰ বনাই পাটি সপ্তাহ বনাবচোন খাবলৈ বহুত টেষ্ট হয় মই কেনেকৈ বনাও পুৰটো আপোনালোকে চাই থাকক তেতিয়াহে গম পাব যে কেনেকুৱাকৈ বনাইছো বিহুত তেতিয়া আপোনালোকে বনাব পাৰিব তে গাখীৰখিনি উতল আহক গাখীৰখিনি উতল আহি গল মোৰ ইয়াত এতিয়া চেনি দি দিম মই ইয়াত 1 চামুচ 2 চামুচ 3 4 চামুচ চেনি দি দিলো মই
নাৰিকল দি দিম এতিয়া নাৰিকলখিনি যে ৰুকি লৈছিলোঁ এইখিনি নাৰিকল ইয়াত দি দিম ধুনীয়াকৈ সেই কৰি লাৰি থাকিব লাগিব এতিয়া নহ'লে লাগি যাব তললৈ ইয়াত একেবাৰে এতিয়া মই কণ্ডেন্স মিল্কখিনিও দি দিম ইয়াত মই কণ্ডেন্স মিল্ক লৈছোঁ এই কণ্ডেন্স মিল্কটো দি দিম আমুলৰ কণ্ডেন্স মিল্ক দিলোঁ এতিয়া লৰাই থাকিম ফ্ৰেন্ডছ ইয়াত মই 2 চামুচ পিঠাগুড়ি লৈছোঁ পিঠাগুড়িখিনি এতিয়া গুলি ল'ম ধুনীয়াকৈ পিঠাগুড়িখিনি গুলি ল'ম পিঠাগুড়িখিনি মোৰ গুলা হৈ গ'ল এতিয়া ইয়াতে দি দিম পিঠাগুড়িখিনি দিলে কি হয় সোনকালে গোট খাব দি দিলোঁ এতিয়া ধুনীয়াকৈ লৰাই থাকিম আৰু ইয়াৰে কাম ফ্ৰেন্ডছ দেখিছেনে কি ধুনীয়াকৈ গোটা খাই আহিছে বস্তুখিনি এইটো আৰু গোটা খাব শুকান শুকান হ'ব পুৰা আপোনালোকক দেখুৱাম বাৰু পিছত কেনেকুৱা হয় কেনেকুৱা পৰ্যায় লয় এইখিনি এতিয়া এইখিনি কনসিস্টেন্সি হৈছে নেক্সট ইয়াতে অকণমান এতিয়া ঘিউ দি দিম মই অকণমান ঘিউ দি দিলোঁ ঘিউ দিলে চেণ্টটো বঢ়িয়া আহে ইয়াৰে ক্ষীৰটো পুৰা ক্ষীৰৰ নিচিনা হ'ব আৰু ফ্ৰেছ মোবাইলটো অলপ লৰি থাকিব পাৰে আপোনালোকে অকণমান এডজাষ্ট কৰি ল'ব মোৰ ছোৱালীয়ে ধৰি আছে মোবাইলটো সেইকাৰণে অকণমান লৰি আছে আৰু আপোনালোকে এডজাষ্ট কৰিব আৰু ফ্ৰেন্ডছ মোৰ পাটি চপটাৰ পুৰখিনি হৈ গ'ল দেখিছেনে কি ধুনীয়া হৈছে পাটি চপটাৰ পুৰখিনি এতিয়া নমাই ল'ম এইখিনি ঠাণ্ডা হ'লে আৰু গোট খাব এইখিনি এতিয়া বলক পাটি চপটা বনোৱাৰ ফালে আগবাঢ়ো আমি ফ্ৰেন্ডছ পাটি চপটা বনাবলৈ মই ইয়াত বিট লৈছোঁ আপোনালোকে ভাবিছে চাগে বিট কিয় লৈছে পাটি চপটা বনাবলৈ মই তাৰমানে এইটো প্ৰিণ্টেড পাটি চপটা বনাম কাৰণে মই বিটটো লৈছোঁ কাৰণ আধা কালাৰ ইউজ কৰিব লাগিব মই ইয়াত কোনো ফুড কালাৰ ইউজ নকৰোঁ আপোনালোকৰ ওচৰত যদি ফুড কালাৰ থাকে আপোনালোকে ফুড কালাৰো ইউজ কৰিব পাৰে মই নেচাৰেলি কালাৰ ইউজ কৰিম চ' মই সেইকাৰণে ইয়াত বিট লৈছোঁ বিটটো এতিয়া মই গ্ৰেট কৰি ল'ম ইয়াতে গ্ৰেট কৰি ইয়াৰে ৰসটো মই উলিয়াই ল'ম কাৰণ ফুড কালাৰ এইবোৰ যিমানেই নহওক কিয় এইবোৰ কিছুমান ক্ষতি কৰে নহয় জানো ফুড কালাৰ সেইকাৰণে মই নেচাৰেলি কালাৰেই ইউজ কৰিম ইয়াতে ফুড কালাৰ মই ইউজ কৰা নাই সেইকাৰণে ইয়াতে গ্ৰেট কৰি মই পুৰা ৰসটো ওলাই ল'ম ইয়াতে ফ্ৰেন্ডছ এয়া বিটখিনি মই গ্ৰেট কৰি ল'লোঁ এয়া এতিয়া ইয়াৰ পৰা মই ৰস উলিয়াই ল'ম বিটৰ ইয়াত বাটি লৈছোঁ মই ৰসটো ধুনীয়াকৈ চেপি ওলাই ল'ম কি কালাৰ দেখিছেনে বিটৰ কিয় আৰু ফুড কালাৰ লাগে এই কালাৰে আমাৰ কাৰণে যথেষ্ট ফ্ৰেন্ডছ ইয়াত এটা বাটি লৈ লৈছোঁ মই যে বেটাৰখিনি বনাই লৈছিলোঁ বেটাৰখিনি যে বনাইছিলোঁ ইয়াত মই হাফ লৈ ল'ম বেটাৰ ইয়াত মই অকণমান বেটাৰ লৈ লৈছোঁ এতিয়া এই বিটৰ কালাৰৰ ৰসখিনি ইয়াতে মই দি দিম চাব কি ধুনীয়া কালাৰ আহিব
ইয়াতে মিক্স কৰি দিম দেখিছেনে ফ্ৰেণ্ডছ এইখিনি মোৰ হৈ গ'ল এতিয়া ইয়াত এটা মই পেকেট লৈছো এইটো চাউলৰ গুড়িৰে ফ্ৰেণ্ডছ এতিয়া পাটি চাপ্টা বনাবলৈ লৈছো ইয়াত ফ্ৰাই পেন বহাই দিছো ফ্ৰাই পেনটো মোৰ গৰম হৈ গ'ল ইয়াতে মই ৰিফাইন তেল লৈছো আৰু বেগেনাৰ এনেকে সাইডটো কাটি লৈছো এটো দি তেল লগাম ফ্ৰাই পেনত তেল লগাই দিম কাপোৰেৰে দিলে গৰম হৈ যায় সেই কাৰণে বেগেনাৰ এটো ঠাৰিটো কাটি লৈছো মই ইয়াতে যে মই এতিয়া বনাই লৈছিলো বিটৰ ৰখেদি বেটাৰটো এটো ইয়াত দি মই বাটিত ঢালি লৈছো ফ্ৰেণ্ডছ পেকেটত লৈছিলো কিন্তু পেকেটে কাম নকৰিলে সেই কাৰণে বাটিতে ঢালি লৈছো এতিয়া মই কেনেকৈ দি আছো আপোনালোকে চা এনেকৈ ৰাউন্ড কৰি দিম এনেকৈ ৰাউন্ড কৰি দিলো আৰু ইফালে দি আৰু এটা পাক দি দিম খিনি হল তাৰ পিছত এই বেটাৰটো বগা বেটাৰটো ইয়াৰ ওপৰেদি দি দিম মই এনেকে কৰচ পাতেদি ধুনীয়াকৈ বহলাই দিম তেতিয়া ধুনীয়া হ'ব পাটি চাপ্টাটো পাতলো হ'ব ফ্ৰেণ্ডছ এয়া ধুনীয়াকৈ ওপৰখনটো শুকাই আহিল দেখিছেনে শুকাই আহিল অকণমান উঠাই দিলোঁ ইয়াত এতিয়া বনাই লোৱা পুৰখিনি দিম মই এক সাইডেদি পুৰখিনি দি যাম পুৰখিনি দিলোঁ এইটো ধুনীয়াকৈ উলটাই দিম দেখিছেনে ফ্ৰেণ্ডছ কি ধুনীয়া কালাৰ হৈছে এইটোৱে হ'ল প্ৰিন্টেড পাটি চাপ্টা চাপ কি ধুনীয়া হৈছে দেখুন এনেকৈ চেপি চেপি কৰি দিম এতিয়া ধুনীয়াকৈ ইয়াত বনাই দিম ফ্ৰেণ্ডছ এতিয়া আৰু এখন বনাম একে ধৰণে বনাম মই আপোনালোকে চাওক ইয়াত এতিয়া তেল লগাই ল'ম তেল লগালো এতিয়া বিটেৰে বনোৱা বেটাৰটো দিম ধুনীয়াকৈ ৰাউন্ড কৰি মাজেদি অকণমান দি দিম তেতিয়া ধুনীয়া হ'ব ডিজাইনটো দি দিলোঁ এতিয়া বগা বেটাৰটো ইয়াত দি দিম ধুনীয়াকৈ বহলাই দিলোঁ ফ্ৰেণ্ডছ এয়া ওপৰৰ খণ্ড ধুনীয়াকৈ শুকাই আহিছে ইয়াত এতিয়া পুৰটো দি দিম মই সাইডেদি দিব পুৰটো তেতিয়া ভাল হয় পিঠাটো পুৰ যিমানে বেছি হ'ব খাবলৈ ইমানে টেষ্টি লাগিব পিঠাটো ধুনীয়াকৈ উলটাই দিম মোৰ হৈ গ'ল দেখিছেনে কি ধুনীয়া হৈছে ফ্ৰেণ্ডছ এতিয়া বাকিখিনি পাটি চাপ্টা মই এনেকৈ বনাই ল'ম ফ্ৰেণ্ডছ মোৰ ফাইনেলি প্ৰিন্টেড পাটি চাপ্টা ৰেডি হৈ গ'ল দেখিছেনে কি ধুনীয়া হৈছে প্ৰিন্টেড পাটি চাপ্টাবোৰ দেখিবলৈ কোনো বজাৰৰ কালাৰ মই ইউজ কৰা নাই ঘৰতে ৰস কৰি কাৰণে বিটৰ ৰস কৰি কাৰণে মই কালাৰ ইউজ কৰিছোঁ কি ধুনীয়া হৈছে কালাৰটো চাক ৰেড কালাৰ আহিছে আপোনালোকেও ঘৰুৱা কালাৰ ইউজ কৰিব বজাৰৰ ফুড কালাৰবোৰ ভাল নহয় কাৰণ বিটটো খাবলৈতো এনেও হেল্ডি হয় ন আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব এই পাটি চাপ্টাটো খাবলৈ বহুত টেষ্টি হয় বিহু আহি আছে সকলোৱে খাই ভাল পাব এতিয়া মই হাজবেণ্ডক খাবলৈ দিম হাজবেণ্ডে খাই কি কয় আপোনালোকক জনাই আছো ফ্ৰেণ্ডছ এয়া হাজবেণ্ডক খাবলৈ দিছোঁ এতিয়া হাজবেণ্ডে খাই কেনে ক'ব কেনেকুৱা হৈছে খাই কেনে চোৱাচোন খাই কোৱা কেনেকুৱা হৈছে টেষ্টি হৈছে নে
তামাম তামাম হৈছে বোলে ফ্ৰেণ্ডছ আপোনালোকে ঘৰত ট্ৰাই কৰিব আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ যদি ভাল পায় ৰেচিপিটো চাই প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেল